দৰ্শকসকল আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আজি মই আপোনালোকলৈ ইডলি চাটনি ৰেচিপি লৈ আহিছোঁ আহকচোন চাওঁ এই ৰেচিপিটো কেনেকৈ বনোৱা হয় তাৰ কাৰণে লাগিব আধা কেজি চুজি লোৱা হৈছে দৈ বুট দাইল নৰসিংহ পাত পিঁয়াজ আদা নহৰু শুকান জলকীয়া 4-5টামান মাটি দাইল নিমখ বিলাহী 3টা এতিয়া চুজিখিনি নিমখ অলপ দি মিক্স কৰি লৈছোঁ তাৰপিছত পানী দিছোঁ ভালদৰে সানি ল'ব লাগিব এইদৰে চুজিখিনি এতিয়া লেজুৱা হৈ গৈছে এতিয়া মঠি আছোঁ লেজুৱা হৈ গৈছে পানী দিয়াৰ লগে লগে এতিয়া থৈ দিয়া দৈখিনি দি দিছোঁ টেঙা হ'বৰ কাৰণে অলপ অলপ টেঙা হ'ব ইডলিটো খাই অলপ টেঙা টেঙা লাগিব অলপ ভাল লাগিব খাই গৰমত ইডলি বনোৱা ফ্লেমটোত তেল লগাই লৈছোঁ তেতিয়া চুজিখিনি যেতিয়া দি দিম খোৱাৰ পিছত লাগি নধৰিব সহজতে এৰে খাব তেলখন গৰম হৈ লৈছে এতিয়া এইখিনি বুট দাইলখিনি অকণমান ব্ৰাউন কালাৰ হ'বৰ কাৰণে অকণমান গৰম কৰি লৈছোঁ মাটি দাইল অলপ ভাজিব লাগিব শুকানে শুকানে তেল নিদিয়াকৈ অলপ ভাজি লৈছোঁ এয়া ৰঙচুৱা হৈ গৈছে বেছি ৰঙা কৰিব নালাগে এতিয়া কাঢ়ি দিছোঁ চাটনিৰ কাৰণে এতিয়া মছলাখিনি বনাই লৈছোঁ তেৱাখনত তেল অলপ দি লৈছোঁ তেলখিনি গৰম হৈ ল'ব লাগিব এয়া গৰম তেলত শুকান জলকীয়া দি দিছোঁ পিঁয়াজ দি দিছোঁ পিঁয়াজ দি দিছোঁ নহৰু আদা দি দিছোঁ পিঁয়াজখিনি ৰঙা হৈ গৈছে এতিয়া নৰসিংহ পাত দি দিছোঁ এতিয়া কাটি থোৱা বিলাহী 3টা দি দিছোঁ এই 15 মিনিটমান থোৱাৰ পিছত এতিয়া ফ্লেমটোত ভৰাই দিছোঁ
এতিয়া বিলাহীখিনি হৈ গৈছে এতিয়া ঠাণ্ডা হ'বৰ কাৰণে ইয়াত থৈ লৈছোঁ এতিয়া দাইলখিনি মিক্সিত পিচিবলৈ ভৰাই লৈছোঁ চাটনিত জাল হ'বৰ কাৰণে কেঁচা জলকীয়া 3টা দি দিছোঁ যিসকলে জলকীয়া ভাল পায় দি ল'ব পাৰে আমাৰ ল'ৰাকেইটাই জলকীয়া ভাল পায় কাৰণে দি দিছোঁ ঝাল বেছি খায় এতিয়া বিলাহীখিনি দি দিছোঁ ভাজি থোৱা বিলাহীখিনি এতিয়া নিমখ অলপো দি দিছোঁ অলপমান পানীও দি দিছোঁ এয়া চাওক ইমান ধুনীয়া হৈ গৈছে এতিয়া তেল দি দিছোঁ এতিয়া চাটনিখিনিৰ কাৰণে তেল দি দিছোঁ এতিয়া নৰসিংহ পাত 5 মিনিটমান চাটনি হৈ গৈছে এয়া টান হৈ গৈছে ইতিমধ্যে ইডলিটো হৈয়ে গৈছে টান হ'লে আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব